70 জোপা ৰাবাৰ গছ লগালে এটা 3-4 জনীয়া পৰিয়ালে আৰু একো কাম কৰিব নালাগে 7 পৰা 10 বছৰৰ ভিতৰত ফচলটো পাব গছজোপা আমি দুভাগ কৰোঁ হয় গুলটো দুভাগ কৰি এফাল এটা চিন দিয়া হয় সেই মতে আমি এফাল কাটি দিওঁ হয় 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 যিমান দিন কাটিব পাৰোঁ হয় এয়া ৰাবাৰ চিট ৰাবাৰ গছৰ পৰা উৎপাদন কৰা হয় আৰু বৰ্তমান এই ৰাবাৰ চিটবোৰৰ তলত জুই লগাই ইয়াৰ ধোঁৱাটো দিয়া গৈছে ইয়াক স্মক কৰা বুলিও কয় আৰু এই বিষয়ে আমি সবিশেষ কথা পাতিম এইবিলাক হৈছে ৰাবাৰ চিট ৰাবাৰ গছৰ পৰা উৎপন্ন হয় আৰু এইবোৰ ৰাবাৰ চিট হৈছে আজি লৈ আনা বৰ্তমান ৰাবাৰ ওলাইছেনে এতিয়া ঠান ওলাই এতিয়া এটা ওলোৱা নাই আৰু আপোনাক নমস্কাৰ জনালোঁ আপোনাৰ পৰিচয়টো চমুকৈ দাঙি ধৰিবচোন নমস্কাৰ মোৰ নাম বীৰেন বৰুৱা হয় মই মিতনি বাসিন্দা হয় মই এজন ৰবৰ খেতিয়ক আমাৰ বহুতো কৃষকে ৰাবাৰ খেতি কৰিব বিচাৰে আৰু বহুতেও কৰি আছে এই ৰাবাৰ খেতি কৰিবৰ কাৰণে মাটি কেনেকুৱা হ'ব লাগে আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা কওকচোন মাটি প্লেন মাটি হ'লেই খুবেই ভাল হয় হয় যদি প্লেন মাটি নাই হয় তেতিয়াহ'লে পাহাৰীয়া এঢলীয়া ঠাইটো মানে ভাল বস্তুটো হয় এবিঘা মাটিত কিমান জোপা ৰাবাৰ গছ লগাব পাৰিব 1 বিঘা মাটি সমান ঠাইত হ'লে 80 জোপা লগাব পাৰি হয় আৰু পাহাৰীয়া হ'লে এঢলীয়া ঠাই হ'লে 60 জোপা 65 জোপা হয় আৰু প্ৰত্যেক গছে কিমান বছৰৰ মূৰত তাৰ মানে যিটো ফচল বা ৰাবাৰটো দিব কিমান বছৰৰ মূৰত দিব ধৰক এতিয়া তাৰ সেইটো মানে নিৰ্ধাৰিত কৰি যত্নৰ ওপৰত হয় সাৰ পানী দিব লাগিব সময়মতে হয় সাৰ দিলে হয়তো 7 বছৰত হয় নহ'লে 8 বছৰত 7 বছৰৰ পৰা 8 বছৰৰ ভিতৰত ৰাবাৰ পোৱা যায় এজোপা গছৰ পৰা হয় ইয়াত যে ৰাবাৰ পৰে এইটো পাত্ৰটো কিহেৰে বনোৱা গৈছে এইটো প্লাষ্টিকৰ দিয়া গৈছে ন ইয়াৰ কিবা নাম আছেনে এইটো বাতিয়ে বুলি কয় বাতি বুলি কয় ন আৰু এইটো এঢলীয়াকৈ যে কাটি দিয়ে গছজোপাই কষ্ট নাপায় জানো ইয়াৰ নাপায় ইয়াত এটা কেম্বিয়ন বুলি এটা মানে তলৰ যিটো চামৰা এই কেম্বিয়নটো কাটা যাব নালাগে হয় 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 ওপৰৰ চামৰাটোৰ পৰা তাৰ যিটো মানে আঠা ওলাব হয় সেই আঠাটোৱে এটা মানে ৰাবাৰ হয় আৰু ইয়াত যে ক'লা ৰং দেখা পালোঁ সেই ক'লা ৰং যেতিয়া কাটি উঠা যায় হয় মানে সি কষ্ট নোপোৱাৰ কাৰণে বা পোকে নোখোৱাৰ কাৰণে হয় এটা মানে প্ৰলেপ দিয়া হয় এটা বস্তু হয় এই প্ৰলেপটো এটা মানে পোকে নাখায় কেনেকুৱা ধৰণৰ প্ৰলেপ এইটো কেমিকেল থাকে নে কেমিকেল থাকে যাতে মানে গছজোপা পোকে খাব নোৱাৰে তাৰ কাৰণে এইটো দিয়া হয় হয়নে ধৰক এজোপা গছে মিনিমাম 7 পৰা 10 বছৰৰ ভিতৰত ইয়াৰ উৎপাদন দিব পাৰে বা উৎপাদনশীল হয় এতিয়া ধৰক উৎপাদন যিটো আয় সেই আয়টো এবিঘা মাটিৰ যদি ৰাবাৰ বাগান লগায় তেতিয়াহ'লে বছৰি কিমানমান উৎপাদন হ'ব পাৰি বা কিমান টকা এজন কৃষকে পাব পাৰে এবিঘা মাটি 70 জোপা গছ থাকিলে হয় এটা সাধাৰণ 3জন বা 4জন পৰিয়ালৰ কাৰণে হয় মানে অন্য কাম কৰা দৰকাৰ নাই মানে খেতি কৰিয়ে পৰিচালনা হ'ব মানে 70 জোপা ৰাবাৰ গছ লগালে এটা 3-4 জনীয়া পৰিয়ালে আৰু একো কাম কৰিব নালাগে 7 পৰা 10 বছৰৰ ভিতৰত ফচলটো পাব বা বিক্ৰী কৰিব পাৰিব ইয়াৰ বজাৰখনত কিবা অসুবিধা পাইছে নেকি যে উৎপাদন হ'ল নাই আমাৰ ইয়াতে ডিলাৰ আছে আমি ডাইৰেক্ট বস্তুটো প্ৰডাকশ্যন হোৱাৰ পাছত ডিলাৰ হয় আৰু এজোপাই আপোনাৰ কিমানমান প্ৰডাকশ্যন দিয়ে বছৰত একজোপা আমি একদিন কাটো হয় হয় হয়
মানে গছজোপা প্ৰতিদিনে কাটিব পাৰি, কিন্তু প্ৰতিদিনে কাটিলে প্ৰডাকশ্যনটো কম পাব। একদিন এৰি একদিন কাটিলে মানে ইয়াৰ যিটো প্ৰডাক্ট এই একজোপা নিয়াৰ পাছত প্ৰডাকশ্যন হোৱাৰ পাছত তাক আৰু চিট বনাই মানে পাৰ ট্ৰেত 2 লিটাৰকৈ দিয়া হয়। মানে ইয়াৰ ৰসটো ট্ৰেত পাৰ ট্ৰে 2 লিটাৰকৈ আপোনালোকে ৰসটো দিব ধৰক, যিটো এঠাটো আহিব। এইটো কিমান দিন ৰাখিব লাগিব ট্ৰেত মানে একদিন ট্ৰেত ৰাখি তাৰপাছত মেচিনত দিয়া হয়, তাৰ পানীটো ওলাই দিয়াৰ কাৰণে। বস্তুটো চেপা দিয়া হয়, চেপি দিয়ে পানীটো ওলাই যায়, শুকুৱাত সহায় হয়। এতিয়া আমি আজিকালি দেখিছোঁ যে বহু যুৱকে চাকৰি বুলি ধৰক লাগি থাকে। চাকৰি যিসকলে কৰিছে সেইটো ভাল, যিসকলে ধৰক চাকৰি পোৱা নাই তেওঁলোকেও ৰাবাৰ খেতি কৰি স্বাৱলম্বী হ'ব পাৰি নেকি? পাৰে, কিন্তু মন দিব লাগিব বস্তুটো। কাৰণ 7 পৰা 10 বছৰলৈ অপেক্ষা কৰিব লাগিব, এটা ধৈৰ্য শক্তিৰ বিৰাটেই প্ৰয়োজন আছে। যদি কোনোবাই পুলি বিচাৰে আপুনি যোগাযোগ কৰি দিব পাৰিবনে? ৰাবাৰ পুলি লাগিলে যোগাযোগ কৰি দিব পাৰিব ন? আমাৰ ওচৰতে বৰ্ড এখন আছে। আপোনাৰ সোণাপুৰ নে খেতিত যাব লাগে আপুনি? সেইটো গুৱাহাটীতে ৰাবাৰ বৰ্ড আছে, তাৰ পৰা মানে পুলি তেওঁলোকে পাব পাৰে। বা যদি এই ৰাবাৰ খেতিৰ বিষয়ে তেওঁলোকে জানিব বিচাৰে তেতিয়াহ'লে আপোনাকো পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব। মই আপোনাৰ ফোন নাম্বাৰটো আমাৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। আমাৰ যিসকল কৃষকে ৰাবাৰ খেতি কৰিম বুলি ভাবিছে তেওঁলোকে তেওঁৰ সৈতে কথা পাতিব পাৰিব। যিহেতু বিগত সময়ছোৱাত মই বিশেষকৈ মীন পালনৰ ভিডিঅ' কৰিছোঁ, তাৰ সমান্তৰালভাৱে শাক পাচলি খেতি, কল নাৰিকলৰ খেতি, এই খেতিসমূহৰ বিষয়েও মই দেখুৱাই আহিছোঁ। আজি এটা ব্যতিক্ৰম ভিডিঅ' এইটো। ইয়াত ৰাবাৰ খেতিৰ বিষয়ে দেখুওৱা হৈছে, বা ৰাবাৰ খেতি কৰি কিদৰে স্বাৱলম্বী হ'ব পাৰি সেই বিষয়ে আমি কথা পাতিছোঁ। আপোনালোকেও চাব, কিবা জানিবলগীয়া থাকিলে সুধিব পাৰিব, ফোন নাম্বাৰ মই দি দিম, আপোনালোকে পাব। আপোনাৰ কিমান বিঘাৰ বাগান আছে? মোৰ মোটামুটি 6 বিঘামান আছে। 6 বিঘাৰ বাগান আছে, আৰু গোটেইখিনি বৰ্তমান উৎপাদন দি আছে? গোটেইখিনি মেচিউৰ হোৱা নাই, লাহে লাহে হৈ যাব চাগে। বাকীখিনি যিখিনি মেচিউৰ হৈছে মই টেপিং কৰি আছোঁ। এই গছজোপা ধৰক মই এটা কথা সুধোঁ আপোনাক, এই গছজোপা ইয়াৰ পৰা ধৰক কাটিছে আপুনি, হয়নে? কাটি গৈ আছে, ৰং লগাই গৈ আছে, বা এইফালৰ পৰা কাটি আছে, পিছত যদি একেবাৰে গুৰিলৈ পাব পাৰিনে? বস্তুটো আমি ইয়াত 125 চেণ্টিমিটাৰ গুৰিৰ পৰা 100 চেণ্টিমিটাৰ হাই। তাৰপিছত গছজোপা আমি দুভাগ কৰোঁ, গোলটো দুভাগ কৰি এফাল এটা চিন দিয়া হয়, সেইমতে আমি এফাল কাটি দিওঁ। যিমান দিন কাটিব পাৰোঁ, বছৰত কিমানখিনি যায় নাজানো, সেইটো বেছিও যাব পাৰে, কমো যাব পাৰে। 4 চেণ্টিমিটাৰ 3 চেণ্টিমিটাৰ সেইটোও যাব পাৰে, সেইটো ক'ব নোৱাৰোঁ। বছৰত আমি 3 মাহ গেপছ দিওঁ। 3 মাহ গেপ দিব? জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ। মানে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকে নাকাটে ৰাবাৰ গছ? কুঁহিপাত যেতিয়া মেলিব, গছে কষ্ট পায়, সেইকাৰণে আমি তাক অফ দিওঁ। বাকী এপ্ৰিলৰ পৰা তাক আকৌ টেপিং কৰা হয়। মানে বছৰৰ 9 মাহ আপোনালোকে প্ৰডাকশ্যন পাব, বাকী 3 মাহ গেপ দিব? দুভাগ কৰি বস্তুটো মানে এভাগ কাটি গৈ থকা হয়। কমচে কম মাটি যেতিয়ালৈকে বাতিটো থাকে, মানে বাতিটো যেতিয়ালৈ ওলমি থাকিব তেতিয়ালৈ কাটিব পাৰিব। নেক্সট যেতিয়া এইটো কাটা হ'ল, নেক্সট এইফালে কাটিব পাৰিব। আমাৰ দৰ্শকসকলে দেখা পাব যে গছজোপাৰ দুভাগ কৰি এফালৰ পৰাহে কাটিছে, যে এটা ছাইড কাটা নাই, আৰু সেইখিনি তেতিয়াহে কাটিব যেতিয়া তললৈ গৈ শেষ হৈ যাব। অৰ্থাৎ এই পাৰ্টটো এতিয়া কাটিছে, ৰাবাৰ পাইছে তেওঁ, আৰু পিছলৈ এই পাৰ্টটো তেওঁ ৰাবাৰ উলিয়াব, টেপিং কৰিব। গতিকে যথেষ্ট ভাল লাগিছে আপোনাৰ বাগানত আহি। আৰু কিবা টেকনিকেল কথা আছে নেকি যিখিনি জানিব লাগে এই ৰাবাৰ খেতিটো কৰিলে? টেকনিকেল বেলেগ একো নাই, মাটিখিনি ষ্টেপ কাটি দিব লাগিব। এই যে ষ্টেপ কাটা দেখিছে, মানে পানী জমা হৈ থাকিব নালাগে নেকি? পানী জমা হোৱা বুলি নহয়, যেতিয়া বৰষুণ দিব আপুনি, কালেকশ্যন যেতিয়া আঠাটো লিকুইডটো কালেকশ্যন কৰা যাব, পিছলি পৰা এটা ড্ৰামে চামে পিছলি পৰা চান্স, সেইটো কাৰণে ষ্টেপ কাটি দিয়া।
মানে ষ্টেপ কাটি দিলে ধৰক ড্ৰামৰ সৈতে পৰি যোৱা চান্স নাথাকে মানে এই ৰ'দীয়া গৰাত যদি ষ্টেপ নাকাটে হয় হয় মানে উঠা মেলা কৰোঁতে পৰি যাব পাৰে হয় 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 ষ্টেপ কাটি দিয়া গতিকে কিছু কথা জানিব লাগিব যিসকল কৃষকে ৰাবাৰ খেতি কৰিম বুলি ভাবিছে তেওঁৰ বাগান চাই আমি যথেষ্ট আপ্লুত হৈছোঁ ইয়াত ৰাবাৰ মানে এবাৰ কাটিলে এবাৰে প্ৰডাকশ্যনটো মানে পাব নেকি ধৰক আজি কাটিলে লগে লগে পাই যাব আজিৰ কাৰণে এইখিনি আজিৰ কাৰণে আজি ধৰ যেতিয়ালৈকে সূৰ্য নুঠাৰ আগত বস্তুটো কাটিব লাগিব টেপিং কৰিব লাগিব হয় হয় টেপিং কৰাৰ পাছত যেতিয়া 9-10টা বজাত ৰ'দৰ তাপ যেতিয়া পাতত পৰিব হয় হয় তাৰ আঠাটো কমি যায় আস্তে আস্তে নিজে কমি যাব হয় 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 সেই তেতিয়া যি কমি যোৱাৰ পাছতে আঠাখিনি মানে হয় আৰু যেতিয়া বাতিটো মানে ভৰ্তি হৈ যাব তেতিয়া বাতিটোৰ পৰা ড্ৰামত বাকোতে কিবা অসুবিধা হয় নেকি লাগি ধৰে নেকি নালাগে অলপ লাগি ধৰে হয় হয় বস্তুটো আঙুলি দি এনেকৈ ঢুকি ড্ৰামত দিয়া হয় কিন্তু বস্তুটো লগে লগে গোটা নহয় লগে লগে গোটা নহয় মানে ধুনীয়াকৈ দিব পাৰে আৰু হ'লে এইটো মানে ওলোটাই থৈ দিয়ে আৰু বৰষুণ চৰষুণ পৰিলে পানী পৰে হয় 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 আমাৰ যদি কোনোবা কৃষকে তেওঁৰ বাগানলৈ আহিম বুলি ভাবে তেওঁক যোগাযোগ কৰি আহিব পাৰিব চাই যাব পাৰিব খেতিৰ পৰা অলপ ভিতৰলৈ সোমাব লাগে মিতনি নামে ঠাই কৃষ্ণনগৰ ইয়াত কেইবাখনো ৰাবাৰ বাগান আছে আপোনালোকে চাই যাব পাৰিব অত্যন্ত ভাল আৰু যথেষ্ট ঠাণ্ডা হৈ থাকে পৰিৱেশটো হয়নে ঠাণ্ডা যথেষ্ট ঠাণ্ডা হৈ থাকে আমি ভিডিঅ'টোৰ শেষলৈ আহিছোঁ আপুনি শেষত আমাৰ কৃষকসকলক যদি কিবা এটা কয় ভিডিঅ'টোৰ শেষত কোনোবাই যদি ইচ্ছা কৰে তেতিয়াহ'লে যোগাযোগ কৰিলে আমি আমাৰ সংগী হ'ম হয় 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 তেনেকৈ কিবা জানিব থাকিলে আপুনি নিশ্চয় সহায় কৰি দিব আপোনাক আজি ধন্যবাদ জনালোঁ যথেষ্ট ভাল লাগিল আপোনাৰ ৰাবাৰ বাগানখন আৰু উৎপাদন দিয়ক আপোনাক আৰ্থিকভাৱে আৰু সচ্ছল হওক তাৰ কামনাৰে আজিলৈ এৰিছোঁ ধন্যবাদ